ওচৰতে ডাষ্টবিন আছে দেখা নাই তোৰ ডাষ্টবিন অতদিনে ডাষ্টবিন নোহোৱাকৈ চলিলোঁ তই আকৌ মোক ডাষ্টবিনৰ শিক্ষা দিব নালাগে এতিয়া পেলাইছোঁ ঠিকে আছে যিদিনাখন এইবোৰৰ পৰা বেমাৰ আজাৰ হ'ব নাই সেইদিনাখনে গম পাম তই আৰু মোক জ্ঞান দিব নালাগে এইবোৰ লেতেৰা পৰিৱেশৰ কাৰণেতো আমাৰ বেমাৰ আজাৰ হ'ল বাইদেউ আনকি যদি বাহিৰ ফুৰিবলৈও বাহনিলেহে যায় আপোনালোকে নাজানে নেকি বাইদেউ ঘৰখনতে যিহে অৱস্থা কৰি থৈ সোমাব নোৱাৰি আপোনালোকে নাজানে যে আমাৰ সম্পূৰ্ণ স্বাস্থ্যটো আমাৰ পৰিৱেশটো ধ্বংস কৰে আমি যদি আমাৰ পৰিৱেশটো চাফা কৰি নাৰাখোঁ তেতিয়াহ'লে আমাৰ স্বাস্থ্যটো কেনেকৈ ভালে থাকিব আৰু আপোনালোকে ভাবকচোন আমাৰ স্বাস্থ্যটো যে পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব সম্পূৰ্ণৰূপে আমাৰ নহয় জানো আমি এই দায়িত্ব পালন প্ৰথমতে আমাৰ নিজৰ ঘৰখনৰ পৰা কৰিব নালাগিব আমাৰ ঘৰখন পৰিষ্কাৰ কৰি নৰখাৰ বাবে আমাৰ ৰন্ধুৰ গা বেয়া হৈ থাকে নেকি বাৰু মই আকৌ অতদিনে ভূতপেট এনেই বিশ্বাস কৰি আছিলোঁ ভূতপেট হৈছে সমাজৰ এটা অন্ধবিশ্বাস ইও সমাজত এটা বেমাৰৰ দৰে হয় বাইদেউ মই মোক ঘৰখন আজিৰ পৰা পৰিষ্কাৰ কৰি ৰাখিম ঘৰখনৰ লগতে পৰিৱেশটো জাবৰ জোঁথৰ গধূলি পেলাওঁ আৰু আনকো পেলাব লাগিব হয় হয় লগতে আপোনালোকে আপোনালোকৰ খোৱা পানীৰ ওপৰতো অলপ গুৰুত্ব দিব পানীয়ে আমাৰ দেহত বিভিন্ন ধৰণৰ বেমাৰ গতিকে আমি বিশুদ্ধ পানীহে খাব লাগে য'তে ত'তে শৌচ পেচাব নকৰিব য'তে ত'তে শৌচ পেচাব কৰাটো স্বাস্থ্যৰ পক্ষে অতি ক্ষতি হয় সেইবাবে আমি বিশুদ্ধ পানীহে খাব লাগে আৰু শৌচ পেচাব কৰিলে শৌচাগাৰ ব্যৱহাৰ কৰিব জাবৰ জোঁথৰ পেলাবলৈ ডাষ্টবিন ব্যৱহাৰ কৰিব আৰু য'তে ত'তে থু না দিব নাপায় এইবোৰ যদি মানি চলোঁ আমাৰ বেমাৰ আজাৰ নিজে নিজে দূৰ হ'ব এতিয়া বৰ্তমানৰ কাৰণে মই ঔষধকেইটা লিখি দিছোঁ এইকেইটা খুৱাই থাকিলে মাইনা সোনকালে সুস্থ হৈ যায় ঠিক আছে বাইদেউ আমি আপোনালোকৰ কথাবোৰ মানি চলিম এতিয়াও আৰু অনুসৰণ নকৰোঁ নিজৰ লগতে আমি 10জনকো মানি চলিবলৈ বুজাম হয় বাইদেউ এতিয়া আমি Speaker.
স্বাস্থ্য আমাৰ পৰম সম্পদ আৰু এই সম্পদক সুৰক্ষিত কৰি ৰাখিবৰ বাবে আমি স্বচ্ছতা অৱলম্বন কৰিব লাগিব। আহক আমি সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্নতা যে ঈশ্বৰৰ পৰায়ণতা এই কথা মনত ৰাখি নিজৰ ঘৰখনৰ লগতে সমাজখনকো পৰিষ্কাৰ কৰি ৰাখিম বুলি পণ লওঁ।